হাই এভৰিৱান ওয়েলকাম বেক টু আৱাৰ চেনেল টিএলএন। আজি মই আপোনালোকৰ ওচৰলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে শেষলৈকে চাব। আপোনালোকে নিশ্চয় বজাৰৰ পৰা বিভিন্ন ধৰণৰ ফল কিনে, ধৰক আপেল, আঙুৰ, কমলা। এই ফলবোৰ কিনোতে আপোনালোকে এটা বস্তু কেতিয়াবা নটিচ কৰিছেনে? এই ফলবোৰত এটা বিশেষ ধৰণৰ ষ্টিকাৰ লিখা থাকে, ষ্টিকাৰ মৰা থাকে, হয় না? এই ষ্টিকাৰত কি লিখা থাকে আমি কেতিয়াও পঢ়ি নাচাওঁ বা পঢ়াৰ প্ৰয়োজন বুলি নাভাবোঁ, হয় না? আজিৰ ভিডিঅ'টো মই এই বিভিন্ন ধৰণৰ ফলবোৰত কি এই ষ্টিকাৰৰ অৰ্থটো কি, আচল মিনিং কি, সেইটো লৈ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিব লৈছোঁ। অ'কে ফ্ৰেণ্ডছ, লেটছ বিগিন দ্য ভিডিঅ'। এতিয়া চাব, প্ৰথমতে কি লিখিছোঁ, এটা ষ্টিকাৰ বিষয়ে যদি ক'ম, সেইকাৰণে ষ্টিকাৰ প্ৰথমতে ধুনীয়াকৈ লিখি লৈছোঁ মই ডাঙৰকৈ। এতিয়া ষ্টিকাৰত কি বস্তু লিখা থাকে, প্ৰাইচ, এক্সপায়াৰি ডেট আৰু কি পিএলও, মানে প্ৰাইচ, লুকআপ কোড, এই তিনিটা বস্তু ষ্টিকাৰত থাকে, হয়নে নহয়? এতিয়া চাওক, আপুনি যেতিয়া বিভিন্ন ধৰণৰ ফ্ৰুটছ কিনিব, মানে ফল কিনিব, ধৰক এটা এপেল কিনিলে, এপেল এটা কিনিলে, ভাল দোকানৰ পৰা কিনিলে, এতিয়া এপেলটো ধৰক তাতে এটা ষ্টিকাৰ লিখা আছে, এটা ষ্টিকাৰ মাৰা আছে। আপুনি কি যেতিয়া এপেলটো কিনি কাটি খাব, এইটো কি উঠাই কেনে কি কৰে আপুনি ফল থাকে, তাত কি লিখা আছে আপুনি পঢ়ি নাচায়, হয়নে নাই? কিন্তু এই প্ৰত্যেকটো ফলত যে লিখা থাকে, বিভিন্ন ধৰণৰ ফলবোৰত যে লিখা থাকে ষ্টিকাৰবোৰ, এই ষ্টিকাৰৰ এটা বিশেষ অৰ্থ আছে, এনেই নিদিয়ে। ধৰক আপোনালোকে এটা এপেল কিনিলে, এপেলটো ষ্টিকাৰ এটা মাৰা আছে, ষ্টিকাৰত কি এনেকুৱা এটা কোড থাকে, এনেকুৱা ধৰক 94750, এনেকুৱা 5টা অংকৰ কোড আছে। এতিয়া চাওক, যেতিয়া এই 5টা অংকৰ কোড থাকিব, এই 5টা অংকৰ কোডৰ এটা বিশেষ অৰ্থ থাকে। যদি আপোনাৰ এই ষ্টিকাৰটো ভালকে মন কৰিব, বহুত ইন্টাৰেষ্টিং টপিক হয়। যদি আপোনাৰ এই ষ্টিকাৰটো যদি নৰে আৰম্ভ হয়, মানে নৰে যদি আৰম্ভ হয়, তাহলে সেই ফলবিধ, মানে সেই পাচলিবিধ ফলবিধ 100% কি হয়, নেচাৰেল হয়। মানে সেই ফলবিধ আপুনি কি মানে কোনো চিন্তা নকৰি খাব পাৰে। মানে সেই ফলবিধ যেতিয়া মানে খেতিয়কে মানে খেতি কৰিছিলে, মানে কি বিভিন্ন ধৰণৰ জৈৱিক পদ্ধতি বা ট্ৰেডিশ্যনেল পদ্ধতিৰে সেই ফলবিধৰ খেতি কৰিছিল। দ্বিতীয়টো হ'ল এই ফলবিধ কি অৰ্গেনিক ফল হয়, মানে তাতে কোনো ভেজাল কৰা নাই, মানে কোনো কেমিকেল ইউজ কৰা নাই। সেইটো হ'ল কোনো কেমিকেল ইউজ নহয়, 100% অৰ্গেনিক। আৰু তৃতীয় হ'ল তাতে কি নো কেমিকেল ইউজ, মানে কোনো ধৰণৰ কেমিকেল ইউজ নহয়। এতিয়া বজাৰত বিভিন্ন ধৰণৰ কেমিকেল ইউজ হয়, কিন্তু যেতিয়া আপুনি চাব যে 9 যেতিয়া আমাৰ এটা ষ্টিকাৰ লিখা থাকিব, 5টা অংক থাকিব, তেতিয়া নৰে অংক থাকিলে কি হয়, আমাৰ সেইটো আমাৰ 100% কি হয়, নেচাৰেল হয়, সেইটো 100% অৰ্গেনিক ফল হয়। ওকে, এই ষ্টিকাৰটো আপুনি ক্লিয়াৰ হ'লে, মানে যেতিয়া আপুনি নেক্সট যেতিয়া আপুনি এপেল বা কমলা কিনিব, যদি দেখিছে 9 আৰম্ভ হৈছে ষ্টিকাৰটো, আপুনি কি সেই ফলবিধ কিনিব। দ্বিতীয় চাওক, আৰু এটা ষ্টিকাৰ লিখা থাকে কি হয়, 84139, মানে যদি ষ্টিকাৰটো 8ৰে আৰম্ভ হয়, মানে 8 অংকৰ, মানে এই 8ৰে যদি আৰম্ভ হয়, মানে এইটো এই 8ৰে যদি আৰম্ভ হয় আৰু 5টা অংকৰ যদি হয়, তেতিয়া আপুনি কি ভাবিব, এই ফলবিধ, মানে সেই আপেল বা কমলাটো কি হয়, আচলতে কি হয়, আমাৰ 100% জৈৱিক নহয়। মানে খেতিয়কে যেতিয়া সেই ফলবিধ বা সেই খেতি কৰিছে, মানে ট্ৰেডিশ্যনেল পদ্ধতি কৰা নাই, মানে তাতে কি কৰিছে, আমাৰ কিছু মানে জেনেটিক্যালি মডিফাইড কৰিছে, হয় না, কিছু মডিফাই কৰিছে, আৰু সেই ফলবিধ আমাৰ 100% অৰ্গেনিক নহয়। মানে আমি যদিও বা এই 8 অংকৰ ফল খাওঁ বা ব্যৱহাৰ কৰোঁ, আমি বজাৰৰ পৰা কিনো, কিন্তু এই ফলবিধ কি জেনেটিক্যালি মডিফাইড হয়। দুটা ষ্টিকাৰ আপোনাক ক্লিয়াৰ কৰিলে, এতিয়া শেষতে বৰ ইণ্টাৰেষ্টিং হয়। চাওক, আমি একচুৱেলি কি বজাৰত যেতিয়া যাওঁ, কোনো বস্তু যেতিয়া আমি কিনো, সদায় কম দামত কিনো না, ফলত যেতিয়া ফল কিনো, আমি ভাল বস্তু কেতিয়াও আমি মানে কি নকৰোঁ, মানে চাই নাখাওঁ। যেতিয়া আপুনি থাকিব যে এটা ফলবিধত যদি আপোনাৰ যদি 4টা আৰম্ভ হয়, মানে 4ৰে ষ্টিকাৰটো লিখা আছে, ধৰক 413, 4129 এনেকৈ লিখা থাকে, তেতিয়া আপুনি এটা বস্তু ঠিক মানে নিশ্চিত থাকিব, সেই ফলবিধ যেতিয়া আপুনি খেতিয়কজনে মানে খেতি কৰিছে, তেতিয়া কি ইউজ কৰিছে, আপোনাৰ কীটনাশক ইউজ কৰিছে। মানে সেই ফলবিধ যেতিয়া খেতি কৰিছে, কীটনাশক ইউজ কৰিছে। আৰু দ্বিতীয়টো হ'ল সেই ফলটোৰ দাম বজাৰ মূল্য একেবাৰে কম থাকে, হয় না? আৰু আমি বজাৰত কি বিচাৰোঁ, আমি তাতকৈ কম দামত যেতিয়া বস্তু আছে সেইটোৱে লাগে। কিন্তু চাব, যদি ফলত যদি এই 4 নম্বৰ যদি ষ্টিকাৰ থাকে, সেই ফলবোৰ আপুনি কেতিয়াও খাব নালাগে। তাৰমানে এই 4 নম্বৰ আৰম্ভ হোৱা ফলবোৰ আমাৰ কি হয়, একচুৱেলি আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। আৰু এইবোৰ ফল যদি আমি গ্ৰহণ কৰোঁ বা খাওঁ, সেইবোৰ আমাৰ কি মানে তেতিয়া খোৱাৰ সময়ত একো নহ'লেও আপোনাৰ ভৱিষ্যতৰ আপোনাৰ লিভাৰজনিত কাৰণৰ অসুখ বা কেঞ্চাৰজনিত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। এতিয়া আপুনি এই 3টা ষ্টিকাৰ গম পালে, আপুনি ধৰক 9ৰে আৰম্ভ হ'লে বস্তুটো 100% অৰ্গেনিক হয়, মানে সেইটো যেতিয়া খেতি কৰিছে, আমাৰ কি জৈৱিক পদ্ধতিৰে কৰিছে আৰু অৰ্গেনিক পদ্ধতিৰে খেতি কৰিছে।
আৰু আমাৰ 8 ৰে আৰম্ভ হ'লে কি হয় এটা কিছু জেনেটিক্যালি মডিফাইড কৰিছে আৰু সবতকৈ আমাৰ এইটো মই ৰেড বুই লিখি দিছো ৰেড লিখা নাথাকে ৰেড মানে ভয়ানক ডেঞ্জাৰ মানে এই ফলবিধ আপুনি নিকিনিব যেতিয়া দেখিছে ফল আপোনাক যদি কমত দামত দিছে মানে 100 টকাৰ ফল এটা বজাৰত গ'লে আপুনি দেখি এফালে কৈ আছে 200 টকা কেজি এপল আৰু এফালে কি আমাৰ 100 টকা কৰি বিক্ৰী হৈ আছে তেতিয়া চাব এই ফলবিধ আপোনাৰ এই 4 চাৰিটা অংকৰ কি লিখা আছে নেকি মানে 413 আছে নেকি যেতিয়া 4 যদি থাকে ষ্টিকাৰ তেনে এই ফলবিধ কেতিয়া আপুনি মানে নিকিনিব বা নাখাব আৰু আপোনাৰ বন্ধু বান্ধৱক সেই কথাখিনি কৈ দিব ওকে ফ্ৰেন্ডস আজি ভিডিওতে মই এই ষ্টিকাৰৰ ওপৰত বিশ্লেষণ কৰিলো নিশ্চয় আপোনালোকে ভিডিওটো ভাল পাইছে আৰু আপোনাৰ যদি কিবা সুধিব লগা আছে মোক কমেন্ট বক্সত জনাব আৰু আজি ভিডিওটোৰ পৰা আপুনি কি জ্ঞান অৰ্জন কৰিলে আপোনালোকে আপোনালোকৰ পৰিয়ালৰ বৰ্গক বা আপোনালোকৰ বন্ধু বৰ্গক এই কথাখিনি শেয়াৰ কৰিব নিশ্চয় তেওঁলোকে যিখিনি কথাখিনি আজিলৈকে জনা নাছিল বা জানিব বুলি ভাবা নাছিলে এই কথাখিনি আপোনালোকে শেয়াৰ কৰিব নিশ্চয় তেওঁলোকে ভাল পাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু বন্ধু বান্ধৱক এই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাব আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো থ্যাংক ইউ